এইফালে আমাৰ প্ৰায় ৰেডি হৈ গৈছে লগতে মানে বৰালি মাছ আৰু এইবিলাক ধুনীয়া আছে আৰু খালো মজা আছে ন মজা নমস্কাৰ বন্ধুসকল মোৰ নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেলত আপোনালোকে স্বাগতম জনাইছোঁ আজি মানে যাবলৈ মানে এটা পৰা এনে ওলাই যাওঁ বুলি আহিলোঁ আৰু মানে গৰম তামাম আছে একদম মানে বেলেগ গৰম সেইকাৰণে গা ধুই লৈ ধুনীয়াকৈ গা ধুই মেলি এনেই ওলাইছোঁ আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা আছে কমেণ্ট কৰি জনাবচোন কালি মানে থাকিব নোৱাৰা হৈছে গৰমত বৰ বেলেগ গৰম আকৌ মানে দাদা হয়গল পাম তো বলক তো দাদাখন ধুনীয়াকৈ আহি পালোঁ এতিয়া আহি পাই মানে চেলখন এতিয়া পাৰ কৰি থৈছোঁ মোৰ চেলখন তো অকণমান মানে এতিয়া ভিতৰত সোমাই যাবলৈ আহিছোঁ আজি মানে ৰদ কিবা কিবি লৈ আনিছে লাগতিয়াল মানে বস্তুবিলাক লৈ আনিছে আৰু চিমেণ্ট লৈ আহিছে মানে এইকেইদিনতে বনাই কিনে শেষ কৰিম বুলি ভাবিছে সেইকাৰণে মানে বস্তুবিলাক সোনকালে লৈ আহিছে আৰু তো লাগতিয়াল বস্তুবিলাক সোনকালে লৈ আহিছে মানে কি ক'বি আৰু ক'বলৈ ভাষা নাই আৰু দেই আপোনালোকে ভিডিঅ' চাই থাকক আৰু যোনে আমাৰ চেনেল নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু দেই মৰমতে লাইক এমান কৰি দিব তো কি কৰিম কি নকৰিম লাগি গৈছে মানে গৰমত একদম মানে দাদাখৰ সেইকাৰণে এনেই ওলাই আহিলোঁ আৰু কি কৰিবি একদম পূৰা গৰম ইফালে আমাৰ ভণ্টি মানে ফোনত পূৰা ব্যস্ত আৰু ইফালে দাদা একদম পূৰা শুই উঠিছে তাৰমানে এতিয়াহে তো অকণমান এনেই ৰেষ্ট কৰি লওঁ পিছত ভণ্টিতে নাচিম কৈছিলে মানে ডান্সৰ চেনেল এটা বনাম বুলি কৈছিলে মানে ভণ্টিহঁতে তো মানে কি কৰিবি আৰু বনাই একো মানে ইণ্টাৰেষ্ট নিদিয়ে মানে বনোৱাতকৈতো ভিডিঅ'ত এনেই বনাম মুখতেই বনাম তো এনেই অকণমান বহুত গৰম লাগিছে একদম বেলেগ গৰম আৰু খাতৰা গৰম আপোনালোকৰ ফালে কেনেকুৱা গৰম লাগিছে কমেণ্ট কৰি জনাবচোন আৰু গুটি ভাই কল কৰিলোঁ গুটি ভাই ক'ত আছে তো মানে বহুত দিন হ'লে সি মনোজ ভাই ঘৰতে আছিলে তো গুটি ভাই একদম কলে নকৰা হৈ গ'ল মানে তাত গৈ আজি ৰাতিপুৱা কল কৰিছিলে বাৰু সি আহিম বুলি তো হ'লে তাক কল কৰি চাওঁ তাক খবৰ এটা লৈ চাওঁ মানে ঘৰত আহি পালে নাই তো সি তো গাইছিলে দাদা আৰু মই গৈ আছোঁ বৰালি মাছৰ মাংস মানে টুকুৰা ল'বৰ কাৰণে মানে তাত খাবলৈ গৈ আছোঁ আমি লগৰটোৰ ঘৰত মানে বৰালি মাছ থৈ আহিছিলে তো তাক মানে সমান ভাগ কৰি মানে এতিয়া দুজনে লৈ আহিব মানে দুখৰে তো মোকো মানে লগ ধৰিছে দাদাই তাতলৈকে যাবৰ কাৰণে তো অকলে বেয়া লাগে বোলে তো যাওঁ আৰু মাছ আনি পূৰা ধামাকা খাব লাগিব তো লগৰটোৰ ঘৰত যাওঁ বুলি মানে আধা ৰাস্তাতে এইবিলাক মানে মাছ মাৰি আছিলে তো সেইকাৰণে ইয়াতে অকণমান মাছ মানে কিমান পাইছে কিমান নাই পোৱা অকণমান চাই যাবলৈ ভাবিলোঁ আৰু আপোনালোকক অকণমান দেখাবলৈ ভাবিলোঁ তো সেইকাৰণে সোমাই গ'লোঁ আৰু মাছ কিমান পাইছে চাওক তামাম মাছ পাইছে কিন্তু দেই মানে ৰাইজৰ মানে চবেই একেলগে মিলি মানে ইয়াত মাছ মৰা হয় তো সেইকাৰণে মাছ মাৰিছে আৰু চাওক মাছ কি ধুনীয়া ধুনীয়া মাছ পাইছে এতিয়া লগৰটোৰ ঘৰত যাব হৈ গ'ল তো লাহেকৈ যাব লাগিব আৰু ইয়াৰ পৰা ওলাই মেলি চাওক না মাছ মৰা মানুহ কিমান মানে তামাম মাছ মাৰোঁ চাওক এতিয়া যাব লাগিব আমি তাত খাবৰ কাৰণে তো বলক A few minutes later তো গাইছ এতিয়া ফাইনেলি আহি পালোঁ দাদা আৰু মই বহি আছোঁ আৰু লাহেকৈ মানে এতিয়া মানে অকণমান ওচৰত এতিয়া বনাই মেলি খাম আৰু ভালকৈ তো এইফালে আমাৰ পূৰা ৰেডি হৈ গৈছে লগতে মানে বৰালি মাছ আৰু এইবিলাক ধুনীয়া আছে আৰু লগতে মানে এইবিলাক কাটা মছলা বুলি কয় আৰু এইবিলাক নৰসিংহ পাত বুলি কয় আৰু লগতে তেজপাতখিনি বুটি দিব ধুনীয়াকৈ তো এইফালে মানে দাদাই এইফালে বুটি আছে ধুনীয়াকৈ তো এতিয়া বনাম আৰু লাহেকৈ খাম এতিয়া গুটি ভাই আহি গ'ল আৰু গুটি ভাই আহি মানে ভিডিঅ' এডিটিং কৰি আছিলে তো ভিডিঅ' এডিটিং কৰি থাকোঁতে মানে মই তাক চাওঁতে মানে এই মাছখিনিত মানে এইফালে ধুনীয়া আছে ধুনীয়া দিবৰ কাৰণে পাহৰি থাকিলোঁ নিমখ দিব পাৰিছ ন এতিয়া নিমখ দিলোঁ আৰু ধুনীয়াখিনি দিলোঁ নিমখ দিলি নেকি ধুনীয়াখিনি এতিয়া দিব নালাগে লাষ্টত দিলে হৈ গ'ল নাই হৈ গ'ল মাছখিনি এতিয়া হৈ গ'ল তো এতিয়া ধুনীয়াকৈ মানে ধুনীয়াখিনি দিলোঁ তাৰপাছত আকৌ কাটা মছলা আছে তো সেইখিনিকৈ দিলোঁ তাৰপাছত মাছখিনি হ'ব আৰু খাবৰ কাৰণে তো চাই থাকক ভিডিঅ'তে শেষ লাগে ইফালে আমাৰ মাছ হৈ গ'ল এতিয়া ৰেডি এতিয়া গুটি ভাই নোৱাব এতিয়া নমাই মেলি হৈ গ'ল ন এতিয়া ধুনীয়াকৈ খাম চবে মিলি জুলি ফাইনেলি এতিয়া আমাৰ মাছখিনি ৰেডি হৈ গ'ল তো এতিয়া অকণমান খাই চাওঁ কেনেকুৱা লাগিছে তো এতিয়া খাই লওঁ মজা হৈছে ন গুটি ভাই মজা লোকেল মাছ ন যেনেকুৱা বনালেও ভাল লাগে খাই লোকেল মাছ তাতে নৰসিংহ পাত আৰু এই কি এইটো বঙালী মছলা এই কি হৈছিলে বঙালী মছলা বুলি জানো ন বঙালী মছলা এইটো বঙালী ধনিয়া আৰু আকৌ লোকেল ধনিয়া দিছে মজা লাগিছে খাই কিন্তু তো এতিয়া ধুনীয়াকৈ খাই লওঁ তো আপোনালোকক ভিডিঅ' চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনেহ'লে পাম নেক্সট এটা ভিডিঅ'ত বাই বাই